Hey friends, welcome to my YouTube channel Akash Vlog. Friends, কেনেকুৱা আছে আপোনালোকে? ভালে ন সবৰে? ঠিক আছে, সবৰে ভাল যদি ভাল। আৰু আজি আমি যাম ঢেকিয়াজুলি। আপোনালোক কালি কৈছিলোঁ মই ঢেকিয়াজুলি যাম বুলি। এতিয়া মই ওলালোঁ ঢেকিয়াজুলি যাবলৈ। আপোনালোক দেখাম আজি ভিডিঅ' যোৱা আৰু গৈ পোৱা। আৰু হ'ব আজি ইয়াতে। এতিয়া আমি যাওঁ বলক। কালি আমাৰ গেম আছে আমি খেলোঁ পেনচেক সিলেট আৰু তাত গেম হ'ব থাৰ্ড নটিছ পেনচেক সিলেট আমি এতিয়া গৈ আছোঁ আমি 17জনমান গৈ আছোঁ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা এতিয়া আমি গৰম পানী আহি পালোঁ এতিয়া গৰম পানী অলপ চাই যায় বোলে চবেই আৰু আপোনালোকক দেখাম ভিডিঅ'টো গৰম পানীত আৰু তাত বোলে গৰম পানীটো বোলে উবলি থাকে বোলে তাত আপোনালোকক দেখাম কেনেকুৱা উবলি থাকে আপোনালোকে চাব বলক আমি গৈ আছোঁ চাবলৈ গৰম পানী পানীটো কেনেকুৱা উবলি থাকে আপোনালোকক দেখাম এতিয়া বলক এইখন পুখুৰীখন আমি পুখুৰীত গৈ আছোঁ তাতে বোলে গৰম পানী আছে বোলে ওলাই গ'ল গৰম পানী এতিয়া আমি চুই চাম পানীটো কিমান গৰম বলক চাওঁ পানীটো গৰমেই আছেচোন হ'লেও বেছি গৰম নহয় পানীটো চুব পৰা নিচিনা গৰম আৰু এইটো পানী চাওক পানীটো কেনেকুৱা বুলবুলাই আছে চাওকচোন অলপ মুখ ধুই ল'লোঁ এতিয়া ফ্ৰেছ লাগিছে আৰু এতিয়া আমি দলঙত যাম বহুত চালোঁ এতিয়া বলক এতিয়া গাড়ী উঠোঁগৈ বলক
এতিয়া মই আপোনালোকক দেখাম দীঘল দলং পূৰা বনাই আছে আপোনালোকে চাব এতিয়া দলংটো কিমান দীঘল এতিয়া বৰ্তমান আহি পালোঁ আমি ৰুমত এতিয়া ৰুমত থাকিম তাৰপিছত কালি খেল হ'ব আপোনালোকক দেখাম কালি ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ অ'কে বাই